Hello friends, welcome back to my channel Mirza Tech. আপোনাৰ আধাৰ কাৰ্ডখন চাগে আছে কিন্তু তাতে কি হ'ল আপোনাৰ আধাৰৰ ফটোটো আপোনাৰ পছন্দ হোৱা নাই মেক্সিমাম মানুহৰ আধাৰৰ ফটোখন বেয়াই উঠে কাৰণ ফাৰ্ষ্ট টাইম যেতিয়া চেণ্টাৰত যায় কেনেকৈ হাতৰ ছাপ দিব কেনেকৈ আইডেন্স দিব লাগে তাৰ কাৰণে এইবিলাক কেনেকৈ দিব লাগে তাৰ কাৰণে অলপমান নাৰ্ভাছ ফিল কৰে ফাৰ্ষ্ট টাইম চ' আপুনি যেনেকৈ বহি আছে তেনেকৈ ফটোখন ক্লিক কৰি দিয়ে তাৰ কাৰণে আপোনাৰ ফটোখন বেয়া উঠি যায় পিছতকৈ আপুনি যেতিয়া কাৰ্ডখন পায় তেতিয়া তাতে আপোনাৰ ফটোখন ভাল নলগা হয় কাৰোবাৰ আগত আপোনাৰ আধাৰখন ওলাওঁতে আপোনাৰ লাজে লাগে কাৰণ ফটোখন আপোনাৰ বেয়া আজিকালি প্ৰায়ভাগ কামতে কি হৈছে আধাৰ অথেণ্টিকেশ্যন কৰিব লগা হয় আধাৰ অথেণ্টিকেশ্যন কৰিলে আধাৰৰ ডিটেইলছখিনি আপোনাৰ ধৰক ফটোৰ পৰা আদি কৰি এড্ৰেছ ডেট অফ বাৰ্থ নেম গোটেইখিনি বস্তু আপোনাৰ ধৰিলে চ' আপোনাৰ আধাৰৰ ফটোখন যদি আপোনাৰ বেয়া থাকে তেনেহ'লে আধাৰ এই ফটোখনে আপোনাৰ যি কামৰ কাৰণে অথেণ্টিকেশ্যন কৰিছে সেই কামত অটোমেটিকলি লৈ লয় যেনেকৈ তোৰ আজিকালি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিলে আধাৰ অথেণ্টিকেশ্যন কৰিব লাগে অথেণ্টিকেশ্যন কৰিলে আধাৰ ফটোখন আপোনাৰ ড্ৰাইভিং লাইচেন্সখনত আহি যায় আৰু ধৰক ই শ্ৰম বা লেবাৰ কাৰ্ড যদি আপুনি বনায় তেনেহ'লে আধাৰৰ যি ফটো আছে সেই ফটোখন আপোনাৰ লেবাৰ কাৰ্ডত আহি যায় এনেকৈ লাহে লাহে কি হ'ব অথেণ্টিকেশ্যন যিটো চিষ্টেম এই চিষ্টেমটো সব কামতে প্ৰায়ভাগ কামতে আপোনাৰ অথেণ্টিকেশ্যন চিষ্টেম হৈ যাব চ' আপোনাৰ আধাৰ ফটোখন যদি বেয়া থাকে তেনেহ'লে সেই বেয়া ফটোখনে আপোনাৰ বেলেগ কামৰ কাৰণে সেই ফটোখনে আপুনি দেখা পাব তো মই ভাবোঁ যদি আপোনাৰ ফটোখন বেয়া আছে তেনেহ'লে আপুনি আধাৰৰ ফটোখন চেঞ্জ কৰি দিব যদি আপোনাৰ ফটোখন বেয়া আছে তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই কেনেকৈ আপুনি ফটো চেঞ্জ কৰিব প্ৰথম কথা হ'ল আধাৰ ফটো চেঞ্জ কৰিব হ'লে আপোনাৰ বায়'মেট্ৰিক আপডেট দিব লাগিব বায়'মেট্ৰিক ডেট মিনছ আপোনাৰ হাতৰ আঙুলি ছাপ চকুৰ আইৰিছ আৰু ফটো এইখিনি আপুনি আকৌ নতুনকৈ দিব লাগিব আপোনাৰ আধাৰ নাম্বাৰটো চেঞ্জ আধাৰৰ যি নাম্বাৰটো আছে সেইটোৱে থাকিব জাষ্ট আপোনাৰ বায়'মেট্ৰিকখিনি আপডেট হ'ব তাৰ কাৰণে মিনিমাম চাৰ্জ হয় মিনিমাম চাৰ্জ 100 ৰুপিজ হয় সেইটো পে' কৰিব লাগিব আপুনি এইটো অনলাইনত নিজে কৰিব নোৱাৰে আপুনি ওচৰৰ আধাৰ চেণ্টাৰত গৈ এই বায়'মেট্ৰিকটো আপডেট দিব লাগিব তাৰ কাৰণে আপুনি ফৰ্ম এখন ফিল আপ কৰিব লাগিব আপডেট ফৰ্ম এই ফৰ্মৰ লিংকটো মই তলৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই ল'ব পাৰে নাইবা আপুনি ওচৰৰ জেৰক্স দোকানৰ পৰা আধাৰ আপডেট ফৰ্ম এখন কালেক্ট কৰি ল'ব পাৰে চ' ফ্ৰেণ্ডছ এই ভিডিঅ'টোত মই আপোনালোকক এই আধাৰ কাৰেকশ্যন ফৰ্ম আধাৰ যিটো বায়'মেট্ৰিক আপডেটৰ কাৰণে আপুনি কেনেকৈ ফৰ্ম ফিল আপ কৰিব এই ভিডিঅ'টোত আপোনালোকক লাইভ দেখাই দিম চ' ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে থকা নটিফিকেশ্যন বেলটো আপুনি অন কৰি লওক চ' ফ্ৰেণ্ডছ বলক চাওক কেনেকৈ আপুনি এই আধাৰৰ ফৰ্মখন ফিল কৰিব এইটো চাওক আধাৰ কাৰেকশ্যন ফৰ্ম এই ফৰ্মটো আপুনি লৈ ল'ব লৈ লোৱাৰ পিছত ইয়াতে চাওক ৰেজিডেন্স ইয়াতে আপুনি ক্লিক কৰিব এইটো ৰেজিডেন্সত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত থকা 12টা সংখ্যাৰ যিটো আধাৰ নাম্বাৰ থাকে সেই নাম্বাৰটো আপুনি ইয়াতে লিখিব আপোনাৰ কাৰ্ডখনত যি নাম্বাৰ থাকে সেয়া ইয়াতে আপুনি ভালকৈ চাই চিতি লিখিব তাৰপিছতে চাওক এইটো 2.1 এই টেবুলটোত আপোনাৰ আপুনি যিহেতু আধাৰ কাৰ্ডখনৰ ফটো আপডেট কৰিব মানে বায়'মেট্ৰিক ফটো মানে বায়'মেট্ৰিক ফটো ফিংগাৰপ্ৰিণ্ট আইৰিছ এই গোটেইখিনি মিলি পেলাই বায়'মেট্ৰিক হয় এই বায়'মেট্ৰিক আপডেট কৰিব যিহেতু তাৰ কাৰণে ইয়াতে আপুনি টিক চিন মাৰিব তাৰপিছতে এইটো 3 নম্বৰ টেবুলত আপুনি কি কৰিব ফুল নেম আপোনাৰ আধাৰ কাৰ্ডখনত যিটো নাম আছে আপোনাৰ যিটো নাম সেই নামটো আপুনি ইয়াতে লিখিব এইটো সদায় কেপিটেলত লিখিব যিহেতু আধাৰৰ ফৰ্মখন ফিল আপ কৰোঁতে আপুনি সদায় কেপিটেলত ফিল কৰিব ইয়াতে লিখা আছে প্লিজ ফলো দ্য ইনষ্ট্ৰাকশ্যন অভাৰলিপ while filling up the form use capital letters only চ' আপুনি এইটো নামটো লিখিলে তাৰপিছতে চাওক এই আধাৰ যিটো আপোনাৰ ফটো চেঞ্জ কৰিব এই ফটো চেঞ্জ কৰিবৰ কাৰণে কোনো ধৰণৰ ডকুমেণ্টছ নালাগে আপুনি ডাইৰেক্ট তললৈ যাব ফৰ্মখনৰ তলত ইয়াতে আপুনি সিগনেচাৰ কৰিব সিগনেচাৰ কৰি আপোনাৰ ওচৰৰ আধাৰ চেণ্টাৰত গৈ আপুনি এই ফৰ্মখন জমা দিব তাতে গৈ আপোনাৰ বায়'মেট্ৰিক আপডেটটো কৰি ল'ব বায়'মেট্ৰিক আপডেট বা আধাৰৰ যিকোনো আপডেট
সাকসেস হওঁতে 3 দিন বা 4 দিন সময় লয় কেতিয়াবা ইয়াতকৈ বেছি দিন সময় ল'ব পাৰে আপুনি আধাৰ এনৰলমেণ্ট বা কাৰেকশ্যন আপডেট ষ্টেটাছটো চেক কৰিব সেইটো সাকসেস হোৱাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখনত আপুনি যিটো ফটো আপডেট দিছে সেই ফটোখন আহি যাব সো ফ্ৰেন্ডস আপোনালোকে আশা কৰোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডখনৰ যদি ফটো বেয়া আছে তেনেহ'লে কেনেকৈ চেঞ্জ কৰিব বুজি পাইছে যদি কিবা ডাউট থাকে তলৰ কমেন্ট বক্সত আপুনি মোক সুধিব পাৰে আৰু ভিডিঅ'টো কেনে লাগিছে নিশ্চয় মোক কমেন্ট বক্সত জনাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম গুড বাই জয় আই অসম